ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক মই এটা নতুন পাঠ দিম। পাঠটো হৈছে ৰজা পুৰুৰ আত্মাভিমান। ৰজা পুৰু আছিল কেকয় ৰাজ্যৰ ৰজা। তেওঁৰ আত্মাভিমান, তেওঁ কেনেদৰে মহাবীৰ আলেকজেণ্ডাৰৰ ওচৰত নিজৰ অস্তিত্ব জাহিৰ কৰিছিল, সেই বিষয়ে এই সাধুটোত আমি পঢ়িবলৈ পাম। চাবা দেই। প্ৰায় ২৫০০ বছৰ আগতে ভাৰতত বহুতো সৰু সৰু ৰাজ্য আছিল। ৰজাসকলৰ মাজত মিলা প্ৰীতি কম আছিল। হিংসা হিংসি, খিয়লা খিয়ালি বেছি আছিল। প্ৰায়বোৰ ৰাজ্যই আছিল অতি দুৰ্বল। সেই সময়তে তেওঁলোকে বাতৰি পালে মহাবীৰ আলেকজেণ্ডাৰে ভাৰত জয় কৰিবলৈ সৈন্য সামন্ত লৈ আহিছে। সৰু সৰু ৰাজ্যৰ ৰজাসকল সেই বাতৰি পাই ভয়ত বিতত হ'ল। প্ৰায় ২৫০০ বছৰ আগতে ভাৰতবৰ্ষত, অবিভক্ত ভাৰতবৰ্ষত, অখণ্ড ভাৰত, তেতিয়া আৰ্যভট্ট বুলি কোৱা হৈছিল। সৰু সৰু ৰাজ্য বহুতো আছিল আৰু তাৰ ৰজাবিলাকৰ মাজত মিলা প্ৰীতি কম আছিল। বেছিভাগ ৰজাই এইখন ৰাজ্যৰ ৰজাই সেইখন ৰাজ্যৰ ৰজাক হিংসা কৰিছিল। সেই সময়তে তেওঁলোকে খবৰ পালে যে মহাবীৰ আলেকজেণ্ডাৰে ভাৰত জয় কৰিবলৈ সৈন্য সামন্ত লৈ আহিছে। আৰু তেতিয়া ৰজাসকলৰ হাহাকাৰ লাগি গ'ল, ভয়ত তেওঁলোক বিতত হ'ল। গ্ৰীচ দেশৰ নাম তোমালোকে শুনিছা। পশ্চিম ইউৰোপৰ এই দেশখন সাহিত্য, দৰ্শন, বিজ্ঞান, কলা আদি বিষয়ত বেছ আগবঢ়া আছিল। কিন্তু দেশখন কিছুমান সৰু সৰু নগৰত বিভক্ত আছিল। আলেকজেণ্ডাৰ আছিল গ্ৰীচ দেশৰ মেচিডোনিয়া ৰাজ্যৰ ৰজা ফিলিপৰ পুত্ৰ। ফিলিপৰ মৃত্যুৰ পাছতে আলেকজেণ্ডাৰ ৰাজপাটত উঠিল। তেতিয়া তেওঁৰ বয়স মুঠেই ২০ বছৰ। গ্ৰীচৰ মেচিডোনিয়াৰ ৰজা ফিলিপৰ পুত্ৰ আছিল আলেকজেণ্ডাৰ। তেওঁ বহুত বুদ্ধিমান আৰু চোকা আছিল আৰু সেইকাৰণে কম বয়সতে তেওঁ ৰজা হ'ব পাৰিছিল। আলেকজেণ্ডাৰৰ বিদ্যোৎসাহী লোকো আছিল। তেওঁ গ্ৰীক দাৰ্শনিক এৰিষ্টটলৰ শিষ্য। আলেকজেণ্ডাৰ বৰ সাহসী যোদ্ধা আছিল। ৰজা হৈয়ে তেওঁ বিশ্ব জয় কৰিবলৈ মন মেলে। প্ৰথমতে তেওঁ গ্ৰীচৰ সৰু সৰু নগৰবোৰ জয় কৰে আৰু এনেদৰে গ্ৰীচ দেশ একত্ৰিত হয়। তেওঁ মিছৰ, কৌবলন, পাৰস্য প্ৰভৃতি ৰাজ্যও জয় কৰে। তেওঁৰ লগত আছিল ৩৫,০০০ সাহসী ৰনুৱা। ৰনুৱাবোৰ সমৰ কলাত অতি পাৰ্গত আছিল। তেওঁলোকে উন্নত অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰিছিল। এই সেনাবাহিনীটো উত্তৰ পশ্চিমৰ দিশেৰে ভাৰতত প্ৰৱেশ কৰিলেহি। এই সাহসী বীৰ যোদ্ধাজনে ভাৰতবৰ্ষত উত্তৰ পশ্চিম বাটেদি প্ৰৱেশ কৰিছিল আৰু সমৰ কলা মানে হৈছে যুদ্ধবিদ্যাত অতি পাৰ্গত আছিল। তেওঁৰ ৰনুৱাবিলাক ৩৫,০০০ সাহসী ৰনুৱা লৈ তেওঁ ভাৰত বিজয় কৰিবলৈ আহিছিল। তক্ষশিলাৰ ৰজা অম্বীয়ে আলেকজেণ্ডাৰক বাধা দিবলৈ সাহস নকৰিলে। তেওঁ আলেকজেণ্ডাৰৰ সৈতে মিত্ৰতা কৰিলে আৰু আলেকজেণ্ডাৰক সকলো প্ৰকাৰে সহায় কৰিবলৈ ধৰিলে। তাকে দেখি আন আন ৰজাসকলেও এজন এজনকৈ আলেকজেণ্ডাৰৰ বশ মানিবলৈ ধৰিলে। তক্ষশিলাৰ ৰজা আছিল অম্বী আৰু অম্বীয়ে আলেকজেণ্ডাৰৰ বীৰত্বৰ কথা আগৰে পৰাই জানিছিল আৰু তেওঁ বাধা দিবলৈ সাহস নকৰিলে। অম্বীয়ে যেতিয়া সাহস নকৰিলে, তাৰ পিছৰ ৰজাবিলাকেও আলেকজেণ্ডাৰৰ সৈতে মিত্ৰতা কৰিলে আৰু বিনা যুদ্ধেই বশ্যতা স্বীকাৰ কৰিলে। সেই সময়তে জিলাম আৰু চেনাব নৈৰ মাজত এখন সৰু ৰাজ্য আছিল। তেতিয়া ৰাজ্যখনৰ ৰজা আছিল পুৰু। পুৰুৱে আলেকজেণ্ডাৰক ভেটিবলৈ আগৰে পৰা সাজু হৈ আছিল। তেওঁ বিশাল সেনাবাহিনীয়ে জিলাম নৈৰ পাৰত ছাউনি পাতিলে। তাকে দেখি মহাবীৰ আলেকজেণ্ডাৰ থমকি ৰ'ল। ভাৰতৰ সকলো ৰাজ্য হেলাৰঙে জয় কৰিব পৰা যাব বুলি তেওঁ ভাবিছিল, কিন্তু পুৰুৰ সমৰসজ্জা দেখি তেওঁ চিন্তিত হ'ল।
এই সময়ত কি হ'ল, জিলাম আৰু চেনাপনৈৰ মাজত এখন সৰু ৰাজ্য আছিল। ৰাজ্যখনৰ নাম আছিল কেকয় ৰাজ্য। আৰু তেতিয়া তাৰ ৰজা আছিল পুৰু। পুৰুৱে কি কৰিলে, আলেকজেণ্ডাৰক ভেটিবলৈ তেওঁ আগৰে পৰা প্ৰস্তুত হৈ আছিল আৰু বিশাল সৈন্যবাহিনী গোটাই লৈ এটা চাউনি পাতিছিল। চাউনি মানে হৈছে সৈন্য সামন্তৰে সজ্জিত তম্বু টানি যিবিলাক যুদ্ধৰ কাৰণে আখৰা কৰা হয় সেইবিলাককে চাউনি বুলি কোৱা হয়। আৰু তাকে সেই চাউনি মহাবীৰ যেতিয়া আলেকজেণ্ডাৰে দেখা পালে তেতিয়া তেওঁ অলপ চিন্তিত হ'ল। প্ৰায় 1.5 মাহ কাল অপেক্ষা কৰাৰ পিছত এদিন হঠাতে গ্ৰীক সেনা জিলাম নৈৰ পাৰ হ'ল। পুৰুৰ সৈন্য সষ্টম হৈয়ে আছিল। লগে লগে পুৰুৰ সৈন্য আৰু আলেকজেণ্ডাৰৰ সৈন্যৰ মাজত থৈয়া নথৈয়া ৰণ লাগিলে। অৱশ্যে সুনিপুণ গ্ৰীক সৈন্যৰ সন্মুখত পুৰুৰ সৈন্যদল তিষ্ঠিব নোৱাৰি চেদেলি ভেদেলি হৈ গ'ল। তথাপি ৰজা পুৰুৱে যুদ্ধ কৰিবলৈ নেৰিলে। কিন্তু যুদ্ধ কৰি থাকোঁতেই তেওঁ মুচকচ গ'ল আৰু হাতীৰ পিঠিৰ পৰা মাটিত বাগৰি পৰিল। গ্ৰীক সেনাই লগে লগে তেওঁক বন্দী কৰিলে। এদিনৰ যুদ্ধতে আলেকজেণ্ডাৰে পুৰুৰ ৰাজ্য জয় কৰিলে। জিলাম নৈৰ পাৰতে মহাবীৰ আলেকজেণ্ডাৰে চাউনি পাতিলে। তালৈ নি বন্দী পুৰুক আলেকজেণ্ডাৰৰ সন্মুখত হাজিৰ কৰোৱা হ'ল। আলেকজেণ্ডাৰে পুৰুক সুধিলে, তুমি মোৰ পৰা কেনে ব্যৱহাৰ পাবলৈ বিচৰা? পুৰুৱে দৃঢ়তাৰে বুকু পিন্ধাই উত্তৰ দিলে, ৰজাৰ দৰে। এজন ৰজাই আন এজন ৰজাক যেনে আচৰণ কৰে তেনে আচৰণ মই বিচাৰোঁ। চোৱা, তাৰপিছত কি হ'ল, পুৰুৱে যেতিয়া চাউনি পাতি ৰখি থাকিল, তেতিয়া 1.5 মাহ কাল অপেক্ষা কৰাৰ পিছত গ্ৰীক সেনাবিলাকে কি কৰিলে, জিলাম নৈ পাৰ হৈ আহিল। পুৰুৰ সৈন্যসকল কিন্তু আগতেই সষ্টম হৈ আছিল আৰু লগে লগে দুয়োপক্ষৰে থৈয়া নথৈয়া ৰণ হ'ল। ৰণত কি হ'ল, এদিনতে পুৰুৰ সৈন্যবিলাক চেদেলি ভেদেলি হৈ গ'ল। কাৰণ আলেকজেণ্ডাৰৰ সৈন্যসকল বৰ সমৰ কলাত পাৰ্গত আছিল আৰু তেওঁলোকে বিভিন্ন পদ্ধতিৰে যুদ্ধ কৰিব পাৰিছিল। আৰু এই যুদ্ধত হাতীৰ পিঠিৰ পৰা পুৰু মাটিত বাগৰি পৰিল আৰু গ্ৰীক সেনাসকলে পুৰুক বন্দী কৰিলে। তাৰ পিছত চোৱা, আলেকজেণ্ডাৰে বন্দী অৱস্থাত পুৰুক সুধিলে যে তুমিনো মোৰ পৰা কেনেকুৱা ব্যৱহাৰ বিচৰা? তেতিয়া পুৰুৱে দৃঢ়তাৰে বুকু পিন্ধাই ক'লে, ৰজাৰ দৰে। এজন ৰজাই আন এজন ৰজাক যেনে আচৰণ কৰে তেনে আচৰণ মই বিচাৰোঁ। অথচ বন্দী হৈ আছে, তেওঁ হাতত বন্দীত্বৰ শিকলি আছে। তেনে অৱস্থাতো তেওঁ অকণো ভয় নকৰি সংকোচ নকৰি পুৰুৱে দৃঢ়তাৰে বুকু পিন্ধাই উত্তৰ দিছিল যে মই ৰজাৰ দৰে ব্যৱহাৰ বিচাৰোঁ। এজন ৰজাই আন এজন ৰজাক যেনেকুৱা আচৰণ কৰে ব্যৱহাৰ কৰে তেনেকুৱা ব্যৱহাৰে মই বিচাৰোঁ আপোনাৰ পৰা। পুৰুৰ উত্তৰ শুনি আলেকজেণ্ডাৰ অভিভূত হ'ল। বন্দী হৈও পুৰুৱে ৰজাৰ আত্মমৰ্যাদা এৰি দিবলৈ সাজু নহয়। পুৰুৰ সাহস, ধৈৰ্য আৰু স্বদেশ প্ৰেম দেখি মহাবীৰ আলেকজেণ্ডাৰ আনন্দিত হ'ল। তেওঁ নিজ হাতেৰে বন্দী পুৰুৰ হাতৰ শিকলি খুলি দিলে। আলেকজেণ্ডাৰে পুৰুৰ নিজৰ ৰাজ্য শাসন কৰিবলৈ এৰি দিলে আৰু দুয়ো সনা পিঠা বন্ধু হ'ল। যেতিয়া ক'লে যে মই ৰজাৰ দৰে আচৰণ বিচাৰোঁ, তেতিয়া আলেকজেণ্ডাৰ মুগ্ধ হ'ল। পুৰুৰ এনেকুৱা কথাত মুগ্ধ হ'ল, অভিভূত হ'ল। বন্দী হৈও যে পুৰু ৰাজ্যৰ আত্মমৰ্যাদা এৰি দিবলৈ সাজু নহয় সেই কথা তেওঁ বুজি পালে। পুৰুৰ সাহস, ধৈৰ্য আৰু স্বদেশ প্ৰেম দেখি মহাবীৰ আলেকজেণ্ডাৰে আনন্দিত হ'ল আৰু তেওঁ হাতৰ শিকলি খুলি দিলে, নিজৰ ৰাজ্যখন উভতাই দিলে আৰু তেতিয়াৰ পৰাই কি হ'ল, দুয়ো সনা পিঠা বন্ধু হৈ পৰিল। এইটোৱেই হৈছে সাধু কথা, যুদ্ধ এখন পুৰু আৰু আলেকজেণ্ডাৰৰ। আৰু পুৰুৰ আত্মঅভিমান এইটোৱেই যে তেওঁ বন্দী হৈও ৰজাৰ দৰে থাকিবলৈ বিচাৰিছিল। তেওঁ নিজক কেতিয়াও আলেকজেণ্ডাৰৰ ওচৰত নিজৰ মানসিকভাৱে আত্মসমৰ্পণ কৰিব বিচৰা নাছিল।